ফুলৰ নামটো কি? ডেন্থাছ। ডেন্থাছ। এটো কি মাহত ৰুই? আমি এটো কাতি মাহত ৰুই। আর মার্কেটত কি টাইমত দিব পারে? অগ্রহায়ণ পুষ মাঘ 3 মাহ দিব পাৰো মার্কেটত। আৰু এটো ফুল 6 মাহ থাকে। এটো কি ফুল বুলি কয়? এটো পেনজি বুলি কয় ইংলিশত আৰু বাটারফ্লাই আমি কও বাটারফ্লাই আর প্রজাপতি নিচিনা দেখাত। ইয়াৰ ৰুৱা টাইম? ৰুৱাটো আমি আহিন মাহত ৰু, কাতি অগ্রহায়ণ পুহ 3 মাহ আমি মার্কেটত দিব পাৰো। মার্কেটত বিক্রি কৰো। ইয়াৰ কালার এনে বিভিন্ন হইছে? বিভিন্ন মানে 6 ধৰণৰ কালার। ইয়েলো আছে, রেড আছে, বেগুনি আছে, বগা আছে, বাই কালার আছে, খয়েরি আছে, এই 6টা কালার হয়। কি ফুল বুলি কয়? চাইনিজ মেরিগোল্ড। ইয়াৰ ৰুৱা টাইম আৰু মার্কেটত দিয়া টাইমটো কওক। ৰুৱাৰ টাইমটো আমি আহিন মাহত ৰু, আহিন কাতি মাহত মানে গুটিটো আহিন মাহত দিও, কাতি মাহত ৰু। আকৌ বিক্রি কৰাৰ টাইমটো অগ্রহায়ণ পুষ মাঘ। এটো আমি এনে অসমীয়াত নাৰ্জি বুলি কয় আৰু আমাৰ হাইব্রিড মেরিগোল্ড এটো। হাইব্রিড মেরিগোল্ড। ইটো হাইব্রিড মেরিগোল্ড। দুটো একে নাম, সেম একে নাম। তার ৰুৱা টাইমটো? ৰুৱাৰ টাইমটো আমি আহিন মাহত গুটিটো ৰু, কাতি মাহত আমি খেতিত লগাও, তাৰ পিছত অগ্রহায়ণ পুষ মাঘ 3 মাহ আমি মার্কেটত দিব পাৰো। এটো কি ফুল বুলি কয়? সেলোসিয়া। সেলোসিয়া। এনে আমি মুরগা ফুল বুলি কও। আর এটো হাইব্রিড একে দুটাই কালার বেলেগ বেলেগ। হ্যাঁ। ইয়াৰ ৰুৱা টাইম আৰু মার্কেটত দিয়া টাইমটো কওক। ৰুৱাৰ টাইমটো আমি আপোনাৰ কাতি মাহত আৰু মার্কেটত অগ্রহায়ণ মাহৰ পৰা পুষ মাহলৈকে দিব। আপনার নামটো কওকচোন। নগেন বিশ্বাস। নগেন বিশ্বাস। এটো কি ফুল? এটো ডালিয়া বুলি কয়, মিনি ডালিয়া। মিনি ডালিয়া। হয়। ইয়াৰ ৰুৱা টাইমটো? এটো ৰুৱাৰ টাইমটো অক্টোবৰত ৰুও আমি। আৰু মার্কেটত দিয়া টাইম? এই নৱেম্বৰ, ডিসেম্বৰ, জানুৱাৰী 3 মাহ মার্কেটত দিব পাৰি। 3 মাহ দিব পাৰে। ফেব্ৰুৱাৰীলৈকে থাকে। ইয়াৰ বয়স কিমান? ইয়াৰ বয়সটো বৰ্তমান তো 3 মাহ হৈছে। 3 মাহ হৈছে। কিমান দিন থাকে এইটো ফুল? এটো 5-6 মাস থাকে ফুলাৰ পিছত। হয়। ফুলৰ নামটো কি? এটো পমপম বুলি কয়, পুনা ভ্যারাইটি। এটো কি মাহত ৰুই? এটো আমি সেপ্টেম্বৰত ৰু আৰু এটো 6 মাহলৈকে থাকে। মার্কেটত কি টাইমত দি? মার্কেটত আপনার নৱেম্বৰৰ পৰা আৰম্ভ কৰো, নৱেম্বৰ, ডিসেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰীলৈকে। আপনার এই ফুল বাগানত যিমানখিনি ফুল আছে তার মার্কেটৰ রেটটো কওক। এইটো মানে বেলেগ বেলেগ ফুলৰ বেলেগ বেলেগ দামটো মই কৈ দি আছো। যে পমপম যেটো পুনা ভ্যারাইটি, এইটো মার্কেটত হোলসেল রেট 50 টাকা কৰি দিওঁ, 50 টাকা, 60 টাকা। আৰু যেটো লোকেল ভ্যারাইটি আছে এইটো 20 টাকা, 15 টাকা এনেকৈ দিওঁ। আৰু নাৰ্জিটো 15 টাকা হোলসেল রেট। আৰু বাটারফ্লাই 20 টাকা। তাৰপিছত পিটুনিয়া 20 টাকা। তাৰপিছত এই ডালিয়া, মিনি ডালিয়া এইটো 20 টাকা দিওঁ। তাৰপিছত সেলোসিয়া এইটো 15 টাকা মানত দিওঁ। আৰু কেলেন্ডুলা আছে, এইবিলাকে একে রেটত দিওঁ। তাৰপিছত ডেন্থাছ এইটো আপোনাৰ 20 টাকা দিওঁ। আৰু
এই নাৰ্জিৰ ভিতৰত আৰু এটা ভেৰাইটি আছে, এইটো কি কয় জম্বু বুলি কয়, এইটো চাইনিজ ভেৰাইটি, এইটো 20 টকা 15 টকা এনেকৈ দিওঁ। আৰু এষ্টাৰ আছে, এষ্টাৰবিলাকো আমি 15 টকা 20 টকা দিওঁ মাৰ্কেটত, এনেকৈ ৰেটত চেল কৰোঁ। এইটো কেবেজ বুলি কয়, অৰ্নামেণ্টেল কেবেজ। এইটো নুফুলে? এইটো নফুলে, এইটো ইয়াৰ পৰাই কালাৰ হয়, পাতৰ পৰাই কালাৰ হৈ যায়। ইয়াৰ ৰোৱা টাইমটো কওক। ৰোৱা টাইমটো আমি কিহত ৰোওঁ, কাতি মাহত, অগ্ৰহায়ণ পুষ মাঘ 4 মাহ বিক্ৰী কৰোঁ। 4 মাহ বিক্ৰী কৰে? পুলিৰ পৰাই বিক্ৰী কৰোঁ, কিন্তু ডাঙৰো বিক্ৰী কৰোঁ। এটা পুলিত কিমান মাৰ্কেটৰ? এইটো 15, 20, 10, মানে আমি হ'লচেল দিওঁ 10 টকাৰ পৰা, মানে প্ৰথম ছিজনত 15 টকালৈকে যায়, তাৰপিছত লাহে লাহে 10 টকাত আহে। ভণ্টি ফুলৰ নামটো কি? জিনিয়া। জিনিয়া। ইয়াৰ ৰোৱা টাইমটো? ছেপ্টেম্বৰ। ছেপ্টেম্বৰ। মাৰ্কেটত দিয়া টাইম? অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰলৈকে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত মানে। ইয়াৰ দাম মাৰ্কেটত বৰ্তমান কিমাননো? 15 টকা 20 টকালৈকে। 15-20 টকাকৈ দিয়ে। তোমাৰ নামটো কি? নিতুমণি বৰ্মন। দেউতাৰ নাম? নিৰঞ্জন বৰ্মন। নিৰঞ্জন বৰ্মন। গাঁৱৰ নাম? 2 নং কুসুমবিল। 2 নং কুসুমবিল। দে, থেংক ইউ দে ভণ্টি। দাদা আপোনাৰ নামটো কওকচোন। মোৰ নাম নিৰঞ্জন বৰ্মন। গাঁওখনৰ নাম? কুসুমবিল পাৰ্ট 2। কুসুমবিল পাৰ্ট 2। এই ফুলৰ নামটো কি? এইটো পিটুনিয়া বুলি কওঁ, এইটো মাইক্ৰ' ভেৰাইটি বুলি কওঁ। মাইক্ৰ' ভেৰাইটি। মাৰ্কেটত কিমান দাম ইয়াৰ এটা পুলি? এইটো আমাৰ মাৰ্কেটত দাম আছে 30 টকা 25 টকা। এইটো ৰোৱাৰ পিছত কেইদিনৰ পিছত মাৰ্কেটত দিব পাৰে? আমি ৰোৱাৰ 1.5 মাহ পিছত দিব পাৰোঁ। ৰোৱাৰ 1.5 মাহ পিছত? কি মাহত ৰুই এইটো? আমি আহিন মাহত ফুল গুটিটো পেলাওঁ, কাতি মাহৰ ফালে ৰুওঁ, অগ্ৰহায়ণ পুষ মাঘলৈকে আমি মাৰ্কেটত দিব পাৰোঁ। আপুনি এই ফুলৰ বাগানেদি নিজৰ খৰচখিনি ওলাব পাৰিছে নিশ্চয়? পাৰোঁ। ল'ৰা ছোৱালী পঢ়াব পাৰিছে? পঢ়াব পাৰোঁ। ধন্যবাদ।